স্কুলৰ সেই মধুৰ দিনবোৰলৈ মন উৰা মাৰি যায়। সঁচাকৈয়ে দেই, স্কুলৰ সেই দিনবোৰ বৰ মধুৰ আছিল। মনত পৰে বৰকৈ স্কুলৰ সেই মধুৰ দিনবোৰলৈ, বন্ধু-বান্ধৱীসকললৈ, মোৰ পৰম পূজনীয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ। কিমান যে মধুৰ আছিল সেই দিনবোৰ, বন্ধু-বান্ধৱীৰ লগত কৰা ধেমালিবোৰ, ফূৰ্তিবোৰ, হাঁহিবোৰ, আৰু যে কত কি কৰা নাই। আৰু মোৰ মৰমৰ স্কুলখনিলৈ বৰকৈ মনত পৰে। আমাৰ মৰমৰ স্কুলখনি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত আমি জীৱনৰ বহু কথাই শিকি আহিছোঁ। আৰু তো কেতিয়াও নাহি সেই দিনবোৰ। য'তেই যাওঁ সেই স্মৃতিবোৰে খেদি ফুৰে মোক। মাথো অতীতৰ বুকুত স্মৃতি হৈ থাকিব সেই সোণোৱালী দিনবোৰ। বন্ধুত্ব, ইয়াৰ কোনোৱেই সংজ্ঞা নাই। যাক আমি হেৰাই গ'লেও পুনৰ ঘূৰাই পোৱাৰ প্ৰতিশ্ৰুতি আৰু আশা থাকে। যাৰ লগত আমি সমস্ত সুখ দুখৰ কথা পাতিব পাৰোঁ। যাক আমি ধেমালিৰ চলেৰে ইটিকিং কৰিব পাৰোঁ। আৰু আমাৰ ফ্ৰেণ্ডশ্বিপ, আমাৰ বন্ধুত্ব, এই পবিত্ৰ বন্ধুত্ব যেন সদায় অটুট থাকে। বন্ধুত্বৰ দোলেৰে গঢ়িম আমি আমাৰ পৃথিৱীখনি। থাকিম মিলিজুলি আন্তৰিকতাৰ ভেদাভেদ নাৰাখি। নিচিঙো আমি বন্ধুত্বৰ এনাজৰী।